নমস্কাৰ দেৰিকে হলেও মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই গৈ আছোঁ পিঠা খুন্দিবলৈ আৰু মই আপোনালোকক দেখাম আমি কিদৰে পিঠা খুন্দিম আৰু কিদৰে বিহু পালন কৰিম চাই থাকিব बोला हाय कोडी चलो ओके আৰু যেহেতু আজি গৰু বিহু আৰু সকলোৱে কয় আৰু পৰম্পৰা মতে আমি পইতা ভাত খাব লাগে আৰু এতিয়া আমি বনালো ভাত আমাৰ ভাত এতিয়া ৰেডি হৈ গ'ল আৰু এয়া আমাৰ হল চাটনি পুদিনাৰ চাটনি এয়া তিতা কেৰেলা বেঙেনা ভাজি আমলই টোপ হাঁহৰ কণী আৰু বিলাহী পচলা তৰা গাজৰ ভাজি আৰু এয়া আমাৰ হল জাতিলাও আৰু এয়া নেমু আৰু এটো আমি খাম বেতগাজ পিটিকা এয়া আমি বনালো আমাৰ এটা ৰেডি হৈ গ'ল খানা আমি যেহেতু আজি 100 এবিধ শাকেৰে বনাব লাগে আৰু আমলৈ খালে মানে আমি 100 এবিধ খোৱা হৈ যায় বুলি কয় সেইবাবে আমি ইমানখিনিয়ে বনালো আৰু আমি বনালো মাটি দালি এইখিনি হল আমাৰ মাটি দালি আমি আজি ভাত সাজ খাই পিনে আপোনালোকক দেখাই আছো যেহেতু মানুহ বিহু সেইকাৰণে মা আৰু মই পিঠা নিমকি কেক বৰ পিঠা তাৰপিছতে পাপৰ ফ্ৰাই কৰি লৈছোঁ খাবলৈ ওলাইছোঁ লাল চাহৰ লগত আৰু খাম আমি বনালোঁ এই নিমকি বনালোঁ তাৰপিছত পিঠা বনালোঁ তাৰপিছত বনালোঁ তিল পিঠা তাৰপিছত বনালোঁ এতিয়া জাষ্ট পাপৰকেইটা ফ্ৰাই কৰি ল'লোঁ আৰু বনালোঁ কেক যেহেতু আমাৰ ঘৰত হুঁচৰি নাগায় আমাৰ ঘৰত মানুহ ঢুকাইছিলে মানে আমাৰ আইতা এজনী তো সেইবাবে আমাৰ ঘৰত জয় দিলে আৰু মানে অকল আশীৰ্বাদ দিয়ে আৰু আমাৰ ওচৰৰ ঘৰত বহুত ধুনীয়াকৈ হুঁচৰি গাইছে আপোনালোকক দেখাই আছোঁ চাই থাকক বহুত কেইজন ল'ৰা আছিল কিন্তু বৰষুণৰ বাবে তাহাঁতি দুভাগ হৈ লৈছে আৰু এখিনিয়ে বেলেগত গাইছে এখিনি ইয়াত গাইছে আৰু যেহেতু হুঁচৰিত সকলো ল'ৰাই আহে সৰুৰ পৰা ডাঙৰলৈকে